নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ অসমীয়া পাঠৰ পৰা একাৰ যোগ নামৰ ৮ নং পাঠী পঢ়িম তেন্তে আহা পাঠীৰ আৰম্ভণি কৰোঁ পাঠীত থকা শব্দবোৰ মই প্ৰথমে কৈ যাম তাৰ পিছত অৰ্থবোৰো তোমালোকক বুজাই যাম সেয়ে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈ চাবা তেতিয়া তোমালোকৰ পাঠত থকা সকলোবোৰ শব্দৰ অৰ্থ জানিবলৈ সক্ষম হবা প্ৰথমে থকা শব্দবোৰ পঢ়িলো আহা ডেকা তেজ বেজি মেজ মেজি হেতা দেহা লেটা খেলা খেতি বেলি আৰু চেনি ডেকা মানে হল যুৱক তেজ মানে ব্লাড বেজি মানে হল কাপোৰ চিলোৱা সৰু হলা মেজ মানে টেবল মেজি মানে হল অসমীয়া লোকসকলে ভোগালী বিহুত অগ্নিক পূজা কৰাৰ অৰ্থে খেৰ বা বাঁহেৰে সজোৱা পুজিটোক মেজি বুলি কোৱা হয় হেতা মানে হল ৰন্ধন কাৰ্যত ব্যৱহৃত এবিধ যতন দেহা মানে আমাৰ দেহটো লেটা মানে হল বাঁহৰ ভিতৰত থকা পলু খেলা মানে খেলি থকা খেতি কৰা বেলি মানে হল সূৰ্য চেনি তোমালোকে নিশ্চয় জানা চেনি তৈয়াৰ কৰা হয় গুড়ৰ পৰা বা কুঁহিয়াৰৰ পৰা তাৰ পিছত থকা শব্দবোৰ হল জেউৰা কেৰেলা লেতেৰা মেখেলা ৰেফাৰী তেজাল লেহুকা নেজাল পেখন বেঙেনা থেকেৰা আৰু টেমুনা জেউৰা মানে হল বাঁহৰ কামিৰে বোৱা বেৰা কেৰেলা মানে এবিধ তিতা পাচলি লেতেৰা মানে হল পৰিষ্কাৰ নোহোৱা মেখেলা হল মহিলাই পৰিধান কৰা এবিধ সাজ ৰেফাৰী মানে হল ফুটবল ভলিবল খেলৰ পৰিচালক তেজাল মানে তেজযুক্ত বা অধিক তেজ থকা লেহুকা মানে হল ঠৰঙা নোহোৱা নেজাল মানে নেজযুক্ত পেখন মানে হল মৰা চৰায়ে পাখি মেলি কৰা নাচ বেঙেনা এবিধ পাচলি থেকেৰা এবিধ টেঙা আৰু টেমুনা মানে হল খাই গাৰ পৰা ওলোৱা উঠঙা ইয়াৰ পিছত থকা শব্দবোৰ হল বেলি ফুল ধেমেলীয়া খেলি মেলি মেলেৰিয়া ৰেলগাড়ী লেটিপেটি ভেদাভেদ আধা পেটি ঘৰে পৰে দেহে কেহে যেনে তেনে আৰু বাটে হাতে বেলি ফুল মানে হল এবিধ তেল উৎপন্ন হোৱা ফুল ধেমেলীয়া মানে ৰঙিয়াল খেলি মেলি মানে হল সানমিহলি মেলেৰিয়া কপি কপি উঠা জ্বৰ ৰেলগাড়ী তোমালোকে নিশ্চয় জানা লেটিপেটি মানে হল সূচী অসুচী একেলগ হোৱা ভেদাভেদ মানে পাৰ্থক্য বা ঐক্য আধা পেটি মানে হল পেট নভৰা ঘৰে পৰে মানে আপোন ঘৰত আৰু আন ঠাইত দেহে কেহে মানে অত্যাধিক কষ্টেৰে যেনে তেনে মানে কিবা কয় বাটে হাতে মানে হল যতে ততে এতিয়া আহো একাৰযুক্ত এটি দফালৈ বাগিচাত বেলি ফুল ফুলিছে বাগিচাত বেলি ফুল ফুলিছে পেহাই কেমেৰাৰে বেলি ফুলৰ ছবি তুলিছে বেলি ফুলৰ পৰা তেল উৎপাদন কৰা হয় আমি বেলি ফুলৰ যতন ল'ব লাগে মহৰ পৰা মেলেৰিয়া ৰোগ বিয়পে বাগিচাত বেলি ফুলৰ খেতি কৰিছে আৰু সেই ফুলবোৰ ফুলিছে পেহাই সেই ফুলবোৰৰ ছবি কেমেৰাৰে তুলিছে বেলি ফুলৰ পৰা তেল উৎপাদন কৰা হয় আৰু আমি বেলি ফুলৰ সেই যতন লোৱা উচিত যাতে বেলি ফুলৰ পৰা আমি অধিক তেল উৎপাদন কৰিব পাৰোঁ আৰু মহৰ পৰা মেলেৰিয়া ৰোগ বিয়পে সেয়ে আমি সদায় আঁঠুৱা টানি শোৱাৰ ব্যৱস্থা কৰিব লাগে
আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনে পালা তোমালোকে মোক কমেণ্ট কৰি জনাব হয়তো নোৱাৰিবা, এইটোত মোৰ কমেণ্ট ছেকশ্যন বন্ধ হৈ থাকিব। সেয়ে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তাৰ উপৰিও চেনেলটো ছাবস্ক্ৰাইব কৰিবা যদিহে তোমালোকে মোৰ লগত জড়িত হৈ থাকিব বিচাৰা। ধন্যবাদ।